টকা ধাৰলৈ নি বিপদত মহিলা ধৰ্ম সলনি কৰোৱাৰ চেষ্টা হোজাই ৰুক্মিণী পাতৰ হলগৈ খুদেজা বেগম দুই সন্তানৰ মাতৃগৰাকী আৰ্থিক সাহায্য বিচাৰি কাষ চাপিছিল একে গাঁৱৰে 3 সন্তানৰ পিতৃ নজৰুল ইছলামৰ ধাৰ লৈছিল 40,000 টকা কাষ চাপি আহিছিল নজৰুল আৰু ৰুক্মিণী অৱশেষত 2016ত নজৰুলেৰে বিবাহ পাশত আবদ্ধ হল ৰুক্মিণী পৰিৱৰ্তিত হল খুদেজা বেগমলৈ তাৰ পিছতে খুদেজাৰ ওপৰত চলিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন আপত্তিজনক আহাৰ গ্ৰহণৰ বাবে বাধ্য কৰোৱা হল ৰুক্মিণী ওৰফে খুদেজাক মোক এজন মুছলমান নজৰুল ইছলাম মানুহে বৰ প্ৰলোভন দি যাদুটনা হিচাপে মোৰ মাইনত তেতিয়া মই বুজা নাছিলো মোৰ ল'ৰা আছে সংসাৰ আছে তেওঁ প্ৰলোভনত গৈ তেওঁলোকৰ ঘৰত বিয়া হয় মোক এই মানুহজনে মাৰপিট কৰে বহুত আৰু মোৰ ল'ৰা দুটাকো লৈ আহিব দিয়ে মুছলমান ধৰ্মলৈ মই গৈ যি কষ্ট কৰি থাকিছে মোৰ ল'ৰা দুটা কোন সন্তানে মই মুছলমান ধৰ্ম দিওঁ মই আৰু কেতিয়াও মুছলমান ধৰ্ম নেথাকো তিনিবাৰকৈ কাকি আৰক্ষীৰ কাষ চাপিও ন্যায় নাপালে খুদেজাই অৱশেষত বুধেন দাস নামৰ শিক্ষক এগৰাকীয়ে আশ্ৰয় দিলে অসহায়াক লক্ষণীয় বিষয় দিনচেৰেক পূৰ্বে এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে পুনৰ দোহাৰিছিল অইন ধৰ্মৰ লোকেৰে বিবাহত সলনি নহয় মহিলাৰ ধৰ্ম ইচ্ছাকৃতভাৱে অইন ধৰ্মত ধৰ্মান্তৰিত হলে তাত কিন্তু বাধা নাই পিছে ধৰ্মান্তকৰণৰ বাবে বাধ্য নহয় মহিলা তেনে ক্ষেত্ৰত ৰুক্মিণীয়ে ন্যায় পাবলৈ নাপায় সেয়াহে হ'ব লক্ষণীয়